ৰঙিয়াৰ এখন গাঁৱৰ বাসিন্দাই বিধায়কক জনালে আন্তৰিক ধন্যবাদ। ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত পুথিমাৰী গাঁও পঞ্চায়তৰ বৰঙাবাৰী গাঁৱৰ এটা পথে বছৰ বছৰ ধৰি দুৰ্ভোগ ভোগাই আহিছিল। পঞ্চদশ বিত্ত আয়োগৰ ধনেৰে নিৰ্মাণ কৰা উক্ত পথটোৰ বাবে গাঁওবাসী আজি যথেষ্ট সুখী। গাঁৱৰ একাংশ ৰাইজে অসম চৰকাৰৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা আৰু পুথিমাৰী গাঁও পঞ্চায়তৰ সভাপতি তিলক দাসক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বাকী থকা জৰাজীৰ্ণ কেঁচা পথসমূহো সোনকালে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে। পুথিমাৰী পঞ্চায়তৰ সভাপতি তিলক দাসে পথটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ পাই যথেষ্ট আনন্দ অনুভৱ কৰা বুলি মন্তব্য প্ৰকাশ কৰাৰ উপৰিও সংবাদ মাধ্যমৰ আগত পথটোৰ সবিশেষ জনোৱাৰ লগতে স্থানীয় বিধায়কক ধন্যবাদ জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট কমলপুৰ লাইভ। হয়, আমাৰ গাঁও বৰংগাবাৰী পুথিমাৰী পঞ্চায়তৰ আণ্ডাৰত 15 ফাইনেন্সৰ আণ্ডাৰত আমাৰ এইটো ৰাস্তা আগত জৰাজীৰ্ণ অৱস্থাত আছিল, এতিয়া খুব ভালেই হৈছে। আৰু আমাৰ বৰংগাবাৰী গাঁৱত আৰু কৰিব লগা বহুত ৰাস্তা আছে, বহুত জৰাজীৰ্ণ অৱস্থাত আছে ৰাস্তাবিলাক। তাতে আমাৰ বিধায়ক মাননীয় ভৱেশ কলিতাদেৱে যিখিনি কৰিছে এতিয়ালৈকে খুব ভালেই কৰিছে, আৰু যিখিনি কৰিবলগীয়া আছে সেইখিনি তেখেতে তৎকালীনভাৱে কৰিলে খুব ভাল হয়। আমাৰ পুথিমাৰী গাঁও পঞ্চায়তৰ সভাপতি তিলক দাসদেৱেও বহুত যথেষ্ট কষ্ট কৰিছে, তেখেতে বহুত হেৰি কৰি কামখিনি আগবঢ়াইছে, তাৰে কাৰণে আমি ধন্য বা সুখী হৈছোঁ। আপোনালোকৰ এই ৰাস্তাটো আগতে কেঁচা ৰাস্তা আছিল? হয়, আগত একদম ৰাস্তাটো বেয়া আছিল, মানুহে চলাচল কৰিব নোৱাৰে, একদম জৰাজীৰ্ণ অৱস্থা আছিল। এতিয়া খুবেই ভাল হৈছে আৰু আপোনালোকৰ এই কামটোত মানে সুখী আৰু সুখী বা মই সুখী নহয়, প্ৰায় গাঁৱৰ মানুহ সুখী। এতিয়া যিখিনি মানুহে এতিয়া চলাচল কৰে সিহঁতে খুব সুখী এতিয়া ৰাস্তাটো হোৱাৰ কাৰণে। আপোনালোকৰ এই অঞ্চলত আৰু এনেকুৱা আছে আৰু বহুত কেঁচা ৰাস্তা আছে, সেইখিনি হ'লে আমাৰ মাননীয় বিধায়কে সেইখিনি অলপ তৎকালীনভাৱে কৰিলে আমাৰ কাৰণে ভাল হয়। আৰু কিমান মিটাৰ দীঘল আছে এইটো? আমাৰ 111 মিটাৰ আছে। এই 15 ফাইনেন্সৰ ফাৰ্ষ্ট ইনষ্টলমেণ্ট আমি 2টা ইনষ্টলমেণ্ট পাইছিলোঁ। এই ফাৰ্ষ্ট ইনষ্টলমেণ্ট এটা ইনষ্টলমেণ্ট আমি ইয়াত ধৰিলোঁ 5.5 লাখ টকা, আৰু এটা ইনষ্টলমেণ্ট আল্ট্ৰা গাঁৱত গ'ল, আমাৰ অমৃত সৰোবৰত গ'ল 5,10,000 টকা। এই ফাৰ্ষ্ট ইনষ্টলমেণ্টে এইটো কাম ইতিমধ্যে সম্পূৰ্ণ কৰিলোঁ। নাজানো কিমান ভাল হৈ আছে, ৰাইজে কি কয়, আৰু ৰাইজে যদি ভাল কয় ভাল লাগে। আৰু কৰিব লগা কাম আছে, সেইবাবে মই আমাৰ সন্মানীয় ৰঙিয়া সমষ্টিৰ বিধায়ক মাননীয় ভৱেশ কলিতা ডাঙৰক ধন্যবাদ জনাইছোঁ আমাৰ ইয়াৰ ফাৰ্ষ্ট ইনষ্টলমেণ্টটো তেখেতে দিয়াৰ কাৰণে। আৰু আমাৰ কৰিব লগা আৰু কেইটামান ৰাস্তা আছে, পৰৱৰ্তী সময়ত মই সেইকেইটা ৰাস্তা কৰিম বুলি ভাবিছোঁ। কি হয়, আকৌ ইতিমধ্যে আমাৰ 10টা ৱাৰ্ড আছে, 10টা ৱাৰ্ডকো মই কাম দিব লাগিব। গতিকে সেইকেইটা দিয়াৰ পাছত আৰু আমাৰ ৰাস্তা ধৰিম বুলি মই ভাবিছোঁ আৰু। ঠিক আছে বাৰু।